নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছো 37 সাইজ ব্লাউজটো কেনেকৈ কাটিব লাগে। ব্ৰা কাটৰ ডাবল কাটৰি হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। একেবাৰে সহজ পদ্ধতিৰে মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো। যদি আপোনালোকে শিকিবলৈ বিচাৰে বা ব্লাউজ চিলাবলৈ বিচাৰে, নিজৰ নহলে আনৰো চিলাই দিবলৈ বিচাৰে, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে আমি কাপোৰটো এনেকৈ দুভাজ কৰি লৈছোঁ। তাৰপিছত আপোনাৰ 37 ইঞ্চ ব্লাউজত এয়া 9 ইঞ্চটো আছে। 9 ইঞ্চৰ পৰা দুডাল আঁচ বেছিকৈ দিব। 4 ভাগ কৰিলে আপোনাৰ সিমান হ'ব 9.3 বা 2। এইখিনি 2 ইঞ্চ দিলেও হৈ যাব। বাকী 4 ভাগ কৰিলে ইমানমান হয়। তাৰপিছত আমি দীঘল প্ৰথমে লৈ লওঁ। দীঘল আমি ল'ম 14.5 ইঞ্চ। আস্তানি দিলোঁ আৰু এইটো চাইডেও সমান হ'বলৈ মই 14.5 চিন দিলোঁ। তাৰপিছত স্কেলেৰে মই আঁচডাল টানি ল'ম। তাৰপিছত এতিয়া আমি কান্ধ ল'ব লাগিব। কান্ধ আমাক লাগিব 5.5 ইঞ্চ আৰু আৰ্মলো আমি 5.5 ল'ব পাৰোঁ। যদিহে আপোনালোকৰ হাত ডাঙৰ হয় তেতিয়াহ'লে আপুনি 5.75 ল'ব পাৰে। মই ইয়াতে 5.5 লৈছোঁ। তাৰপিছত মই আঁচডালি দিম। এইফালে এনেকৈ বক্স এটা বনাই ল'ম। তাৰপিছত এতিয়া আমি জুখিব লাগিব। 9.2 এটা চিন দিলোঁ। 9.2 আৰু 2 ইঞ্চ চিলাৰ কাৰণে আমি যোগ দিলোঁ। এতিয়া আপোনাৰ টোটেল যিমান হৈছে তাৰ পৰা আপুনি 1 ইঞ্চ কমাই দিব, তেতিয়াহ'লে আপোনাৰ 10.2 ইঞ্চ। তাৰপিছত ইয়াৰে পৰা ইয়ালৈকে আঁচডাল টানি দিব। এতিয়া আপুনি এই কোণটো দিব লাগিব। এই কোণটো দিবলৈ আপুনি 1 ইঞ্চত চিন দিব। 1 ইঞ্চত চিন দি এনেকৈ এইটো চাইডে অকণমান বাহিৰ কৰি দিব। কমকৈ দিব পাৰে, বেছিকৈ দিব পাৰে। মই এইটো চাইডে ইমানকৈ দি দিছোঁ। তাৰপিছত আপোনাৰ পিঠিখন থাকিলে, পিঠি আপোনাৰ থাকিলে 10 ইঞ্চ দিলোঁ পিঠিখন। তাৰপিছত তলপিনে দিলোঁ আমি 3 ইঞ্চ আৰু গলটো আমাৰ থাকিব 2 ইঞ্চ। তাৰপিছত ইয়াৰে পৰা ইয়ালৈকে আমি আঁচডাল টানি দিলোঁ। তাৰপিছত আপুনি ৰাউণ্ডটো দি দিব, আপোনাক যেনেকৈ লাগে ৰাউণ্ডটো। আপোনাৰ হৈ গ'ল। বেক চাইডটো এতিয়া আপুনি কাটক। বেক পাৰ্টটো আপোনাৰ হৈ গ'ল। এতিয়া আপুনি ফ্ৰণ্ট পাৰ্টটো কাটিব লাগিব। ফ্ৰণ্ট পাৰ্ট কাটিবলৈ আপোনাৰ এইখিনি কাপোৰতে হৈ যাব। দুটা পাৰ্ট বা তিনিটাও হ'ব পাৰে, আমি চাই লওঁ। এতিয়া আপুনি ফ্ৰণ্ট পাৰ্টত 2 ইঞ্চ বেছিকৈ আপুনি ইয়াতে এনেকৈ দিব লাগিব। তেতিয়া আপোনাৰ একেবাৰতে হৈ যাব। আপুনি আৰু এক্সট্ৰাকৈ চিলাইৰ কাৰণে জুখিব নালাগে। এই আপোনাৰ যিটো আমি 2 ইঞ্চ বেছিকৈ দিলোঁ, 2 ইঞ্চ বা 1.5 ইঞ্চ, আপোনাৰ সেইখিনিতে গোটেইখিনি হৈ যাব। তাৰপিছত আপুনি বেক পাৰ্টটো ইয়াতে সমানকৈ পাৰি ল'ব লাগিব। একদম কিনাৰত আনি পেলাই সমানকৈ পাৰি ল'ব। তাৰপিছত চিনি আপুনি চিনবিলাক দিব লাগিব। এইটো চাইডেও, এইটো চাইডেও। আৰু গলতো আপুনি চিনটো দিব লাগিব। আৰু এইফালে আপুনি 1.5 ইঞ্চ বেছিকৈ দি দিব। তাৰপিছত চিলাই আঁচডাল টানি দিব। তাৰপিছত বেক পাৰ্টটো আপুনি চাইড কৰি থৈ দিব। প্ৰথমে কাম হ'ব আপোনাৰ আৰ্মলটোৰ। আৰ্মল আপুনি কি কৰিব, এনেকৈ আছিলে, এইফালে অকণমান উঠাই দিব। এইফালে অকণমান উঠাই দি এইফালে অকণমান ভিতৰৰ পিনে সোমোৱাই দিব। তেতিয়া আপোনাৰ আগফালে অকণমান বেছিকৈ কাটা যাব, যিহেতু আমাৰ হাতখন আগফালে খোজকাঢ়ি থাকে। এতিয়া আমি দীঘলটো ল'ম। সন্মুখৰ পিনে ডাউনটো আমাক লাগিব 7 ইঞ্চ। এইটো চাইডেও 7 ইঞ্চত মই চিন দিলোঁ। আৰু এইটো যিমান আছিলে 9. তাৰপিছত আমি এতিয়া আঁচডালি দিব লাগিব। ইয়াৰে পৰা ইয়ালৈকে আৰু ইয়াৰে পৰা ইয়ালৈকে আঁচডালি দিলোঁ। তাৰপিছত এইফালে আমি 5.5ত এটা চিন দিম। 5.5ৰ পৰা আকৌ
টোটেল আমাৰ হ'ব 11 ইঞ্চ। এইফালেও ঠিক তেনেকৈ 11 ইঞ্চত মই চিন দিছোঁ। তাৰপিছত আঁচ এডাল টানি ল'ম। প্ৰথমে চাব, প্ৰথমে আমি ইয়াতে দিছোঁ 5.5 ইঞ্চ। আপুনি যদিহে বেছি তলত দিব বিচাৰে কাটৰি তেতিয়াহ'লে 6 ইঞ্চ দিব পাৰে, আৰু ইয়াৰে পৰা ইয়ালৈকে আমি 1.5 ইঞ্চ ৰাখিব লাগে সদায়। তাৰপিছত এইফালে আকৌ 5.5ৰ এটা চিন দিছোঁ। তাৰপিছত এইটো চাইডে আমি 8 ইঞ্চত এটা চিন দিম। ডাঙৰ চাইজ ব্লাউজ হ'লে আপুনি 3 ইঞ্চো দিব পাৰে, যদি আপুনি বেছি ৰাখাটো বিচাৰে তেতিয়াহ'লে আপুনি 3 ইঞ্চো দিব পাৰে। তাৰপিছত এই আমাৰ ৰাউণ্ডটো এনেকৈ আনি 8 ইঞ্চত লগাই দিম। এইখিনিলৈকে হৈ গ'ল। তাৰপিছত আমি এতিয়া এই কাটৰিটোৰ মেইন খণ্ডটো কৰিব লাগিব। এতিয়া আমি 37ক আমি 10ৰে হৰণ কৰিব লাগিব। 10ৰে হৰণ কৰিলে আমাৰ হ'ব 3.7 ইঞ্চ। ইয়াতে আমি 3.7 ইঞ্চত এটা চিন দিম, আৰু এইটো চাইডেও আৰু এবাৰ দিম 3.7। তাৰপিছত 1 ইঞ্চ আমি চিলাৰ কাৰণে দিম। আপুনি যদি টোটেল চাই তেতিয়াহ'লে আপোনাৰ 8 ইঞ্চ হৈ যায়। আপুনি ডাইৰেক্ট 8 ইঞ্চতো চিন দিব পাৰে। আৰু ওপৰৰ পিনে আপুনি 1.2 এটা চিন দিব, 1.2, আৰু এইটো চাইডেও আপুনি 1.2 ইঞ্চত এটা চিন দিব। তাৰপিছত আপুনি এই যে 8 ইঞ্চ দিছিলে, 8 ইঞ্চক আপুনি আকৌ দুভাগ কৰিব, দুভাগ কৰিলে হ'ব আপোনাৰ 4 ইঞ্চ। তাৰপিছত এতিয়া 4 ইঞ্চক আপুনি এইটোৰ পৰা এইটো কোণলৈকে আঁচ এডাল টানিব, আৰু এইটো চাইডৰ পৰা ইয়ালৈকে আঁচ এডাল টানিব। এইখিনিলৈকে হৈ গ'ল। এতিয়া আমি ইয়াৰে পৰা ইয়ালৈকে এই পইণ্ট দুটা মিলাই দিম। এইটোও হৈ গ'ল আপোনাৰ। এইবাৰ এইখিনি আছে, এইখিনি কৰিবলৈ আপুনি ইয়াৰে পৰা ইয়ালৈকে চাই লওক, এই পইণ্টটো কিমানলৈকে মিলিছে চাই লওক। 2.75ত হৈছে মই এতিয়া 2.75ত ইয়াৰে পৰা মিলাব লাগিব। যিহেতু আমাক এইখিনি নালাগে, ইয়াৰে পৰাহে আমি মিলাব লাগিব। এইখিনি হৈ গ'ল ওপৰৰ কাটৰিটো। তাৰপিছত এইফালে আমি আঁচ এডাল টানিব লাগিছিলে। তাৰপিছত এতিয়া আমি তলৰ কাটৰিটো ল'ম। তলৰটো ল'বলৈ আপুনি 4 পইণ্টত চিন এটা দিব, 4 পইণ্ট, আৰু এইটো চাইডেও মই 4 পইণ্ট চিন এটা দিলোঁ, আৰু এইফালে আমি 8 ইঞ্চত চিন এটা দিলোঁ। এতিয়া আঁচ এডাল টানি দিলোঁ, আৰু এইটো চাইডেও আঁচ টানি বক্স এটা বনাই ল'লোঁ। তাৰপিছত এইফালে আমি আধা ইঞ্চত চিন দিব লাগিব, আৰু এইটো চাইডে আপুনি এইফালে যিমান দিছিলে এইটো চাইডে আপুনি সিমানে দিব 1.2 ইঞ্চ। তাৰপিছত এইফালৰ পৰা এনেকৈ মিলাই দিব, আৰু এইটো চাইডেও 1/2 ইঞ্চৰ পৰা এই পইণ্টটোত মিলাই দিব। আৰু তলৰ পিনে বাকী থাকিল, তলৰ পিনে আপুনি 0.75ত এটা চিন দিব, দি পেলাই এনেকৈ হেলনি আকৌ ওপৰৰ পিনে উঠাই দিব। আপোনাৰ এইখিনি হৈ গ'ল। এইখিনিৰ অকল তলৰ পাৰ্টখিনি আছে। এইখিনি তলৰ পাৰ্টখিনি ল'বলৈ আপুনি এই 1/2 ইঞ্চৰ পৰা তললৈকে দুভাগ কৰিব, মিলাই লৈ পেলাই দুভাগ কৰি চিন এটা দিব, আৰু ওপৰলৈকে আপুনি 1 ইঞ্চত আৰু এটা চিন দিব, দি পেলাই আপুনি বেকাকৈ এডাল টানি দিব। হৈ গ'ল। এতিয়া আপুনি কাটি দিব পাৰে। তিনিটা পাৰ্ট হৈ গ'ল। তাৰপিছত আপুনি বেলপাত কাটিব লাগিব। এইটো চাইডে আমি ভাঁজ কৰি ল'ব লাগিব। তাৰপিছত এটা চাইডে আমি দিব লাগিব 5.5 ইঞ্চ, এটা চাইডে 5.5 ইঞ্চ দি পেলাই কাপোৰটো সমান কৰি ল'ম।
এতিয়া আমি বেক পাৰ্টটো ইয়াতে পাৰি ল'ম, সমানকৈ লৈ ল'ব আৰু এইটো চাইডে আস্তানৰ কোণে কোণে দিব আৰু এইটো চাইডে আপুনি এইটো চাইডে এনেকৈ দিব। এতিয়া আপোনাৰ হৈ গ'ল। তাৰপিছত এটা চাইডে আপুনি 5.5 দিছে, এটা চাইডে আপুনি 5 পইণ্ট দিয়ক আৰু মাজৰ পিনে আপুনি 4 পইণ্ট দিয়ক। তাৰপিছত কেনেকৈ মিলাই দিয়ক। বেলপাতৰ কোনো ইমান জোখ নাথাকে, আপুনি ডাইৰেক্ট এনেকৈ কাটিব পাৰে। হৈ গ'ল। তাৰপিছত আছে আপোনাৰ হাতখন। হাতখন কাটিবলৈ আপুনি কাপোৰটো দুভাঁজ কৰি ল'ব লাগিব। তাৰপিছত আপুনি 4 ভাঁজ কৰিব লাগিব। আপোনাক হাতটো কিমান দীঘল লাগে সেইটোত আপুনি গুৰুত্ব দিব লাগিব। হাতটো দীঘল লাগিব আমাক 9 ইঞ্চ। 9 ইঞ্চৰ লগত আমি ওপৰৰ পিনে 1/2 ইঞ্চ, তলৰ পিনে 1/2 ইঞ্চ তেনেকৈ বেছিকৈ দিব লাগিব। আমাৰ দীঘল হৈ যাব। তাৰপিছত আপুনি হাতটো আৰু এটা ভাঁজ কৰিব লাগিব। এতিয়া আপুনি বেক পাৰ্টটো ল'ব লাগিব। এইটোত আমাৰ চাইড কৰি থ'লোঁ। বেক পাৰ্টটো আপুনি সমান কৰি ল'ব। এতিয়া প্ৰথমৰ পৰা আপুনি এনেকৈ চাওক কিমান আছে। দেখিছে আপোনাৰ 10.5 ইঞ্চ। আপুনি 1/2 ইঞ্চ চিলাৰ কাৰণে বাদ দিলে আপোনাৰ হ'ব 10 ইঞ্চ। এতিয়া আপোনাৰ বহলটো আপোনাক লাগিব 10 ইঞ্চ। মই এনেই চাই লৈছোঁ আৰু অকণমান বেছিকৈ দিব লাগিব। হাতখন আমি 4 ভাগ কৰি ল'লোঁ। এনেকৈ 4 ভাগ কৰি লৈছোঁ। তাৰপিছত আমি দীঘল লৈছোঁ 10 ইঞ্চ, এইফালেও লৈছোঁ আমি 10 ইঞ্চ। তাৰপিছত সমানে আঁচডাল টানিলোঁ। এতিয়া আমি এইফালৰ এইটো চাইডে আমাৰ ভাঁজটো থাকিব, গতিকে এইটো চাইডে আমি 5 ইঞ্চত চিন দিব লাগিব। 5 ইঞ্চৰ পৰা আপুনি 10 ইঞ্চত কিমান মান হয় লিখি ল'ব। কিমান মান। এতিয়া আপুনি ইয়াৰে পৰা ইয়ালৈকে আঁচডাল টানি দিয়ক। তাৰপিছত 10 ইঞ্চত আপুনি চিন দিয়ক। মূৰণি আপোনাৰ থাকিব 5 পইণ্ট। 5 পইণ্টৰ লগত আপুনি 1.5 ইঞ্চ চিলাৰ কাৰণে বেছিকৈ দিয়ক। ইয়াতে তলৰ পিনে বেছিকৈ দিয়াৰ প্ৰয়োজন নাথাকে, আপুনি 1.5 ইঞ্চ দিলে হৈ যাব। তাৰপিছত এইটো চাইডে আপুনি সমানকৈ লৈ 2.5 ইঞ্চৰ এটা চিন দিব আৰু এইফালে আপুনি 2 ইঞ্চত এটা চিন দিব। 2 ইঞ্চত এটা চিন দিলোঁ। তাৰপিছত এইফালে আপুনি 2 ইঞ্চত এটা চিন দিব। এতিয়া আপুনি হাতৰ চেপটো দি দিয়ক। হৈ গ'ল। আপুনি এতিয়া কাটি দিয়ক। মাজতে মই টিকমান দি দিছোঁ যাতে মই চিনি পাবলৈ সুবিধা হয়। তাৰপিছত মই হাতখন মেলি দিছোঁ, দি পেলাই 1/2 ইঞ্চমান আকৌ সন্মুখৰ পিনে কাটি দিব লাগিব। এতিয়া আমি সন্মুখৰ পিনে চিন এটা দি দিছোঁ যাতে আমাৰ চিনি পাবলৈ সুবিধা হয়। আৰু ইয়াৰে মাজৰ পিনে কাটি দিম। হাতখন আমাৰ কাটা হৈ গ'ল। মই গোটেইখিনি কাটি কমপ্লিট কৰি দিলোঁ। এতিয়া মই মেইন ফেব্ৰিকত কাপোৰখিনি কাটি ল'ম। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। যদিহে ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব। যদি প্ৰথমবাৰ চাইছে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ ন'টিফিকেশ্যনটো অন কৰি থ'ব। আৰু কিবা বুজি নাপালে মোক কমেণ্ট বক্সত সুধিলেই হয়। আজিলৈ আহিছোঁ। পুনৰ লগ পাম নতুন ভিডিঅ' লৈ। ভিডিঅ'টো শেষলৈকে চাই বহুত বহুত ধন্যবাদ।